इनसाइड एनि बर'आव आं मिथु बर'। गरेस्वरनि केबि स्ट'राव एक्साइज बिफाना सेबनानै गोबां बिबांनि आयेन बेरेखा बिलाथि जौ आरो बियेर हमो। गरेस्वर नोगोराव थानाय गोबां गलायाव आयेन बेरेखायै गोबाव समनिफ्राय जौ बिलाथि आरो बियेर फाननाय सोलिगासिनो दं होननानै मोनसे इसिङारि खौरां मोननायनि उनाव बाक्सा जिल्लानि एक्साइज बिफाना रबिबारखालि सेबनानै गरेस्वर नोगोरनि केबि स्ट'राव आयेन बेरेखायै फाननाय बिलाथि जौ आरो बियारफोरखौ हमो। देवाली फुजानि खाथि समाव बेफोरबायदि आयेन बेरेखायै बिलाथि जौ आरो बियार फाननायखौ सेबनानै हमनो मोननायनि उनाव बाक्सा जिल्ला एक्साइज बिफाननि दीपज्योति नाथआ खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। অভিযোগ এটা আছিল তেনেকৈ আমি পাইছিলোঁ আৰু সেই অনুসৰি আজি ইয়াতে ৰেইড এটা কণ্ডাক্ট কৰিলোঁ আৰু চাৰ্চ কৰাৰ পাছত আমি ইয়াত 7 কেছ বিয়েৰ আৰু 2 কেছ IMFL জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই সন্দৰ্ভত এটা কেছ ৰুজু কৰা হৈছে আৰু এইটো ব্যৱস্থা লোৱা হ'ব। বিভাগীয় যিবিলাক আইন আছে আমাৰ সেইমতে ব্যৱস্থা লোৱা হ'ব। নিশ্চয় ল'ম, এইবিলাক আমি নিজাববীয়াকৈও যিবিলাক অনুসন্ধান কৰি পাম সেইবিলাকৰ ব্যৱস্থা ল'ম আৰু মানুহ পাব্লিক কমপ্লেইন যিবিলাক আহে সেইবিলাককো আমি মিট কৰিম। কিছুদিন পূৰ্বে কল ৰেকৰ্ডিং এটা ভাইৰেল হৈছিল আপোনালোকৰ ডিপাৰ্টমেণ্টৰ সেই ক্ষেত্ৰত সেই অনুসৰি আপোনালোকে আজি ৰেড কৰা হৈছিল। তেনেকুৱা একো কথা নহয়, তেনেকুৱা এইবিলাক বিক্ষিপ্ত ঘটনা আৰু এইটো হ'ল আমাৰ ৰেগুলাৰ, মানে ৰেডটো হ'ল ৰেগুলাৰ এক্টিভিটি আমাৰ। ইমান দিনে ৰমৰমীয়া বেয়া ব্যৱহাৰ চলি আছিল। ইমান দিনৰ কথাটো মই ক'ব নোৱাৰিম, কাৰণ মই এসপ্তাহ হৈছে মোৰ জইন কৰা, গতিকে মই ইমান দিনৰ আগত কি হৈছিল সেইটো মই ক'ব নোৱাৰিম। গতিকে আমি যিমান পাৰোঁ কওঁ, আমাৰ সীমিত সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ আমি কৰি যাম। আজি আমি চেঁচামুখ কি আছিল বিহাপাৰাত পাইছিলোঁ আৰু ইয়াতে আহিছোঁ। তাৰ দোকানৰ নামবিলাক ক'ব পাৰিম? বিহাপাৰ দোকানৰ নাম নাই তেনেকুৱা, এনে সৰু গুমটি এটা আৰু তাতে গড়েশ্বৰ কেবি ষ্ট'ৰ এইখন। কেবি ষ্ট'ৰ দোকানখনতো এইখন ষ্টেচনাৰী দোকান, এইখনত আমি একো বেলেগ একশ্যন ল'ব নোৱাৰোঁ, কিন্তু আমি যিজন মানুহৰ জিম্মাৰ পৰা পাইছোঁ তেওঁৰ এগেইনষ্টে আমি কেছ ৰুজু কৰিছোঁ। সেইকাৰণেতো আমি আজি ৰেড কৰিছোঁ, নোৱাৰে কাৰণে কৰিছোঁ। আচ্ছা, আৰু কি প্ৰশাসন আৰু আপোনালোকৰ এটা ডিপাৰ্টমেণ্ট থকাৰ পিছতো এই অঞ্চলত বা গোটেই জিলাখনতে অবৈধভাৱে সুৰা বিক্ৰী হৈ থাকে, কি ক'ব ছাৰ? সেইটো হয়, অবৈধভাৱে হৈছে আৰু আমি মবিলাইজ কৰিছোঁ মানুহবিলাক। বিগত সময়ত আমি বিভিন্ন অঞ্চলত ৰেড কৰিছোঁ আৰু আমাৰ যিখিনি একদম সীমিত মানে মেন পাৱাৰ আছে আমাৰ 10জনমান মাত্ৰ মানুহ গোটেই বাক্সা জিলাখনত। গতিকে সেইমতে হয়তো এইটো ইমান ভিজিবল নহ'ব। আজি যদি ইয়াত আহে আৰু হয়তো একমাহ পাছতহে আহিব পাৰিব, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। তথাপি আমি আপোনালোকক কৈছোঁ যে যিমান পাৰোঁ আমি সঘনাই এইবিলাকত ৰেড কৰাৰ চেষ্টা কৰিম। কিমান টকাৰ পোৱা গৈছে আজি? 9 কেছ হৈছে। 9 কেছ হ'লে এভাৰেজ 3-4 হাজাৰকৈ আপোনালোকে মিলাই ল'ব, সেইটো আৰু। আজি কি পোৱা গৈছে? কি পোৱা গৈছে? বিয়েৰ আছে 7 কেছ আৰু IMFL 9 কেছ আছে। আৰু কেনেকৈ ৰেড কৰিব? এনেকুৱা ধৰণে কৰি যাম আমি, কৰি যাম। ছাৰ, এইটো আপোনালোকে বন্ধ কৰিবনে? কোনটো? মানে যিটো অবৈধভাৱে মানে ইয়াত চলাই আছে নহয়, আজিতো এইটো বন্ধ কৰাৰ কাৰণে আহিছোঁ আমি। আৰু নিউজ ডেস্ক, ইনসাইড এনি বড়।